হেল্ল' গাইছ, আজি আছোঁ মই এতিয়া এই কাপোৰ চাপোৰ পিন্ধি দন্দাৰ লগত ক'ৰবাত যাম বুলি আহিছোঁ। এতিয়া দন্দাই ক'ত লৈ যায় চাওঁ। এয়া দন্দাৰ ঘৰত একে ফেন চেন লগাই দিছে, বহি থৈ দিছে অলপ সময়। দন্দাই গা ধুই ক'ৰবাত ওলাই আছে। এতিয়া চাওঁ দন্দাই ক'ত লৈ যায়। দন্দাৰ ঘৰত আহিছোঁ যেতিয়া, ময়ো ইমানকৈ দন্দাৰ ঘৰত নাহোঁ। কেতিয়াবা আহিলে ভিডিঅ' চিডিঅ' বনাব আহোঁ আৰু চাওঁ আছোঁ দন্দাৰ ঘৰত ফটো আৰু এটা এইটো ট্ৰফি আছে, ট্ৰফিটো দেখাই আছোঁ আপোনালোকক কি হয় চাই থাকক। বিহু মাৰা একদম কিমান বছৰ, এইটো 2009 নে কিমানৰে ফটো একদম। আৰু এইটো দন্দাৰে এইটো কিমানৰ পৰা ফটো দন্দা। এইটো মোৰ দাদা, মানে বৰ্তাহঁতৰ দাদা, এইটো দন্দা। আৰু এইটো দন্দাই ফুটবল খেলি মেডেল পাইছিল কিমান চনৰ, আপোনালোকে পঢ়ি চাব পাৰি। 2019 চনৰ বৰ্ষত দাতা ফুটবল খেলৰ প্ৰতিযোগিতা 2018 বৰ্ষ নে 19। এইয়া দন্দাই মানে খেলাটো ইউটিউবত যেনেকৈ আছিল খেলাটো আছে। বাকী ডিম্পু বৰুৱা, বিকাশ দা আৰু কোনোবা যিমান ডাঙৰ অসমৰ ইউটিউবাৰ আছে চবকে যেনেকৈ মৰম দিছে দন্দাকো দিব, যাতে দন্দাও আগুৱাই যাওক আৰু লগতে মোকো দিব, ময়ো আগুৱাই যাওঁ। সকলোকে মৰম চেনেৰে আগুৱাই যাব দিব লাগে, হয়নে নহয়? সেইখিনি আৰু লাগি আছোঁ আৰু যিমান পাৰোঁ চেষ্টা কৰি আছোঁ আপোনালোকক ভিডিঅ' দেখাবলৈ। ডিম্পু দা, বিকাশ দাৰ নিচিনাকৈ দূৰ জেগাত যাব নোৱাৰিলে আমি ঘৰৰ পৰিৱেশটো বা এনেকুৱা আমাৰ ওচৰৰখিনিয়ে দেখাব চেষ্টা কৰিছোঁ। আপোনালোকে চাব, মৰম দি যাব, সকলোকে আগুৱাই যাম আমি। আশীৰ্বাদ থাকিলে আপোনালোকৰ আমি সদায় নিশ্চয় একদিন নহয় এদিন আগুৱাই যাব পাৰিম। আৰু বহি আছোঁ, আপোনালোকৰ চাই থাকক ক'ত লৈ যায় দেখাই আছোঁ। যিমান পাৰোঁ দেখাব চেষ্টা কৰিম, ব'লক। Guess you got all you wanted. Yeah, I don't know why suddenly you're gone. You'll never be. আমি ব্লগ চব পালোঁ, এইটো ব্লগ আৰম্ভ কৰিছোঁ। Forgotten, pretending no one is to blame. Too late to reignite our flame. How did I not see you running? How did I get left behind? How did I not see this coming? Guess all you left me wrong. Guess all you lost me wrong. Guess all you lost me wrong. How did I not see you running? How did I get left behind? How did I not see this coming? Guess all you left me blind. How did I not see you running? How did I get left behind? ৰাজঘাটৰ চক পাম আৰু How did I not see this coming? Guess all you left me blind. In retrospect, I couldn't pay attention. Could've tried harder, been smarter, deep water, I be drowned. I should've paid attention. Overreacted and acted childish, impacted as all. চিনি পোৱা নে? টুৱেলৰ ঘৰটো কোনখিনিত? তাকেতো কোনফালে যাব লাগিব? আগৰ ফাৰ্ষ্ট ৰাস্তাটো নেকি? সেইফালে সোমাই গৈ অ'কে, ঠিক আছে। Away. How did I not see this coming? You leave them one day. পাপাৰ হৈছে আৰু পাপাৰ হৈছে বোলো। আগত মানে এইখিনিত এইখিনি দি এটা সৰু চাই বাট পাইছিলোঁ, কিন্তু সেইটো আমাৰ ৰাস্তা বুলিলে আকৌ ঘূৰিব লগা হৈছে। এই ভাঙা টিভিত যি শ্বুটিং হৈ থাকে জুৱেলৰ ঘৰটো কোনফালে? এইফালে সোমাব লাগিব ন? ঠিক আছে।
চিয়াৰ ট্ৰেইনিং লৈ আছে দাদাই এয়া কিমান দিন থাকা আৰু তাৰ লগতে আজি মোৰ লগতে বল বঙাইগাঁৱত মোৰ লগত কথা নাই যদি খিতেই গাই দিব খোজে আৰু কেতিয়া পাৰমিশন দিছে তাতে দিছে কৈছে কি ভেলিডিটি যোৱা বলে মাল বলে লৈ যা ক'ব লগা নাই নে দাদাক লগ ধৰিব আহিলো তাকে তোমালোকৰ ঘৰিয়াতে ন মংগলদৈতে এই দণ্ডাৰ ঘৰৰ আচ্ছা আচ্ছা আমি মংগলদৈত আছো বৰ্তমান আৰু এইখিনি কি বুলি কয় জাগাডোখৰ খিনিত এনে মই ফটিককে না মানে আমাৰ দীপজ্যোতি ছাৰহঁতে য'ত শ্বুটিং কৰে ভাঙা টিভি ভিডিঅ' লৈ আছা দীপজ্যোতি ছাৰ আছে লগত আছো গতিকে আজি সকলোকে লগ পালো বিৰাটে ভাল লাগিল আৰু ভাইটিৰ চেনেলটো অকমান সকলোৱে মৰম দিব যদি ভাল লাগে লাইক কমেন্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব ইফালে আমাৰ দীপজ্যোতি ছাৰ আছে আজি কি কমেন্ট আছে বহুত ইহঁতৰো আজি এই বঙাইগাঁৱৰ পৰা আহিছে আকৌ ভাত পানী নাই কষ্টৰ ফল সদায় মিঠা তাৰপিছত শ্বুটিঙৰ লোকেশ্যন ইয়াতে শ্বুটিঙৰ লোকেশ্যন ইয়াতে আমি এতিয়া শ্বুটিং চাম আপোনালোককো অকণমান দেখাব চেষ্টা কৰিম আৰু মাইনাটোক আনিলে মাইনাটো এনে আনবা পাৰিলো হয় কিন্তু কি হ'ল বহুত দূৰ হ'ল না তাৰ পৰা বঙাইগাঁৱৰ পৰা এইখিনি ভালেখিনি দূৰ হয় সেয়েহে আজি মাইনাক নানিলোঁ আৰু নেক্সট টাইম আৰু অলপ ডাঙৰ হওক ডাঙৰ হ'লে তেতিয়া মাইনাক লৈ আহিব লাগিব এতিয়া যাবা কেতিয়াবা বঙাইগাঁৱত এই দণ্ডা গ'লে যাম দণ্ডাৰ লগতে যাবা ভাল লাগিব ছোৱালী বুলি ক'ব আকৌ কাজল ছটা বস্তু ধামাকা বাৰা মেগী ফুজিয়া আছিল নেকি হয় ফুজিয়াকো লগ পালোঁ এই দীপজ্যোতি এটাৰ ঘৰত আহিলোঁ শ্বুটিং চাব আৰু কি হ'ব নে দাদা হ'ব নাজানো ইমান দূৰ আহিছে তেওঁলোক আমাক লগ কৰিবৰ কাৰণে বহুত ভাল লাগিল তেওঁলোকক লগ পাই আৰু আপোনালোকেও তেওঁৰ ভিডিঅ'বোৰ চাব যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে তেওঁ আৰু আগুৱাই যাব ৰাইজেও দেখা পাব অলপ আপোনালোকক চাওক আমিও চাওঁ সকলোৱে মিলি অলপ শ্বুটিং চাওঁ অলপ ঘৰতে শ্বুটিং ল'বই এয়া আমি শ্বুটিং যাবলৈ আহিছোঁ শ্বুটিং কৰিব আৰু এয়া আজি গোটেই খিতেই কেক চাব মানুহ বহুত এটা চবফালে কেমেৰা মানুহ চবফালে কেমেৰা লৈ আছে শ্বুটিং চাব এটা ভিডিঅ' কৰা টেনশ্যন নহয় দে ষ্টেজত আৰু কিমান হাজাৰ হাজাৰ মানুহ থাকে আজি আমাৰ শ্বুটিং স্পটত দৰ্শকবৃন্দ বহুত আছে ইয়াতে আজি আৰু বহুত দূৰ দূৰণিৰ পৰা আহিছে বঙাইগাঁৱৰ পৰা তাৰপিছত দেৰমনিৰ পৰা আহিছে ইফালে কৌপাতি ৰঙামাটিৰ পৰা আহিছে আৰু চবে একদম ভিডিঅ' কৰাৰ আৰম্ভ এইটো টিকলা আহিছি পাঠশালা হে দে পাঠশালা ছটা বস্তু ধামাকা বাঢ়া নেকি পুৰা জোতা চোতা মাৰি আহিছে আৰু আহি মজা দেখোঁ একেবাৰে মানে কি ক'ম আৰু বহুত দিনৰ সপোন এটা পূৰণ হৈছে মোৰ আজি মানে আহি পেলাই আৰু আপোনাক লগ পাইতো বেছি ভাল লাগে এইবিলাক জাগাত এয়া ইফালে আছে ডনচালৈ কিবা কি ক'ম আৰু আজি প্ৰথম আহিলো এনেইতো পাৰ্চনেলি লগ পাই থাকোঁ ৰাজা বাহাদুৰ বহি আছে এখন কুটিলিঙি নে কয় লাগি মানুহ লাগি মানে নহয় এনেই এনেকৈ ওলাই থৈ দিছে মজা দে আৰম্ভ কৰ নকৰোঁ বাৰু নকবি দেই আমাৰ বেকগ্ৰাউণ্ডৰ মানুহ ৰোল একশ্যন শুনছা ভেবেলা এইকেইদিন ক'তো একো পোৱা নাই দেখোন ভালকে মাথা চাচা নষ্ট হৈ গৈছে মোৰ চলিব উপায় নোহোৱা হৈছে মানুহবিলাক ওচৰতো হৈছে এৰা তাকেতো বস্তু আকৌ বাহিৰত নথয় আৰু এই লকডাউন নেকি সেইটো আহাৰ পৰা গোটাই মানুহক ঘৰত থকাৰ পৰা ভাই আমাৰ গোটাই চেনেলটো মাৰা গৈছে চোৰৰ চেনেলটো চাৰিওফালৰ পৰা এংগলত ধৰি আছে কেমেৰা চব ৰোল একশ্যন শুনছা ভেবেলা এইকেইদিন ক'তো একো পোৱা নাই দেখোন মাথা চাচা নষ্ট হৈ গৈছে মোৰ কি কোৱা যায় এতিয়া মানুহবিলাক ওচৰতো হৈছে এৰা একো বস্তু বাহিৰত নেৰাই চব ভিতৰত সোমাই থয় আৰু এই লকডাউন নেকি এটা চেষ্টা কৰিছে ভাই তাকেতো এটা ক'তো যাব নোৱাৰা হ'লে চাই দেই বাহিৰত দি গ'লে পুলিচক গোবোৱে ঘৰত থাকিলে একো নিমিলে এনেকৈ থাকিলেও আমি যোৱা ব্যৱস্থা এটা কৰিব যায় হা এইবাৰ অকণমান বেলেগ বস্তু হাত দিবি নেকি কিহত দিবি চাইকেল গাড়ীত মাথা মাৰিবি নেকি চাইকেলতনো ক'ত কিমান পইচা পাম এই গাড়ী ধৰি পাৰি কিন্তু দুটাই মাথা মাৰিম অঁ পাৰি কোনফালে যাবি এতিয়া অলপ এই হাজৰ পৰা আহক হাজৰ পৰা যোৱা পিছে হ'লে যাবাই লাগিলে দুই চোৰা মিটিং বহিলে নেকি আকৌ নাই নাই আমি মানে অলপমান চকৰ পৰা আহোঁতে দে হা হয় নেকি মই আৰু নাজানো ক'ত যায় তই সেয়া পাৰি পাৰি বকি আহিছিলি এই বৌ আমাৰ বিদ্যাক বিঘিনি নজন্মিবি দেই
আমাৰ হাত দুখন কপি আছে বহুদিন আমি বিদ্যাত হাত দিব পৰা নাই গম পাইছা নে কিবা কয় হয় নেকি এই যাই এই হ'ব যা এই পাক ঘৰত যা আমি একদিকে যাবা ওলাইছিলোঁ পেটকে মাতডাল দিলে নহয় যাত্ৰাটা বিহি নিয়ে মান নাই মাৰি দনচালৈ দাদাক লৈ যাম দনচালৈ ঘৰত আমাৰ ঘৰত বা যায় নাযায় ঠিক নাই তাৰমানে দাদাৰো দেৰি হৈছেতো বঙাইগাঁও যাব লাগিব সেইবাবে মানে দাদা যায় নাযায় ঠিক নাই কিন্তু এইটো ঘৰতে শ্বুটিং লয় আমি শ্বুটিং দেখাইছোঁ আপোনালোকক আৰু দনচালৈ ভিডিঅ' চিডিঅ' কৰি গৈছি চাই থাকক আপোনালোকে বাই 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 সকলোলৈকে ধন্যবাদ দেই সকলোৱে বাই বাই দিব বাই বাই মুখৰ মাতে নাই কাৰো বাই 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 দাদা যাব ওলাইছে আমি আহিলোঁ যাব ওলালোঁ আৰু সেইফালে শ্বুটিং কৰি আছে গতিকে মানে আমি The noise turned into choirs of harmony. Left me with the pieces of forever. পুৰা পানী হৈছে আৰু কি নদী এইটো থাকলা নদী নেকি কি নদী লৈ আছে দাদাহঁত ইমান দূৰৰ পৰা আহিছে বঙাইগাঁৱৰ পৰা আহিছে আমি ভাবিলোঁ যে ঘৰত খুৱাম কিন্তু দাদাহঁতে বোলে ঘৰত মানে দেৰি হ'ব ঘৰত বনোৱা বা খোৱা দেখি কিনে ভাবে আমি হোটেলতে লৈ আহিলোঁ দাদাহঁতক এইখন নীৰা হোটেল নীৰা তাতে লৈ আহিলোঁ এতিয়া দাদাহঁতক ভাত পানী খুৱাই আমি দণ্ডাৰ ঘৰত লৈ যাই আছোঁ আমাৰ পুনীয়া চক পালোঁ I wanna know what nobody knows. I wanna go where nobody goes. I lost my way, but I found my fighter. আহি পালোঁ দণ্ডাৰ ঘৰ পিলিক লোক ধৰিব আহিলে আমাৰ পিলি আহিছে পিলি লাষ্ট কৰিছে নেকি এইটো পিলি বাইদেউ আৰু ওপৰৰ কিনি খুব তুমি আৰু চাউলত কি কৰিবি তোমাৰ ঘৰত কোন কোন আছে কোৱাচোন পিছে যাব অ'কে বাই বাই যাওঁ হা লগ পাম হয় আহিব কেতিয়াবা আমাৰ ঘৰতো আহিব আহিম নিশ্চয় আহিম আৰু অ' পিলি মানে যাব আৰু দাদাহঁত এতিয়া আৰু লিংচিং দিয়া দি থাকিব বাবু গতিকে সকলোৱে চাব অলপ